আজি কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আছিল। 2010 চনৰ পৰা নাৰায়ণপুৰ গাঁও উন্নয়ন সমিতিয়ে বৃহত্তৰ নাৰায়ণপুৰ এলেকা, নাৰায়ণপুৰ ৰিজাৰ্ভ হোৱা সোণাপোৱা নাৰায়ণপুৰ গাঁৱৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে প্ৰথম ডিভিজন বা প্ৰথম বিভাগত উত্তীৰ্ণ হয়, নতুবা বিশেষভাৱে পাৰদৰ্শিতা কৰা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰতি বছৰে এনেদৰে সম্বোধনা দি আহিছোঁ। এইবেলি মাজতে আমাৰ অসুবিধাৰ কাৰণে 2 বছৰ আমি দিব পৰা নাছিলোঁ। এইবাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীক আমি সম্বোধনা দিবলৈ পাইছোঁ। প্ৰায় ৭৬ জন ল'ৰা ছোৱালীয়ে আজি এই সম্বৰ্ধনা তথা অভিনন্দন অনুষ্ঠানত উপস্থিত আছিল আৰু ৰাইজৰ সঁহাৰি যথেষ্ট আছিল। আৰু আমাৰ উদ্দেশ্যটো হ'ল গাঁওখনৰ পৰা এনেকৈ মেধাৱী ছাত্ৰ ছাত্ৰীক আমি যদি অভিনন্দন বা শুভেচ্ছা এটা দিওঁ, পৰৱৰ্তী তলৰ ল'ৰা ছোৱালীবিলাকক এইবিলাক দেখা পাই অনুপ্ৰাণিত হ'ব। আৰু সেই উদ্দেশ্যে আমি এই অনুষ্ঠানটো প্ৰতি বছৰে পাতি আহিছোঁ। আমি চিন্তা কৰি চাইছোঁ ভৱিষ্যতে আমি অৱশ্যে আৰ্থিকভাৱে দিব পৰা নাই, যে মানপত্ৰ আৰু গামোচা দিছোঁ। পাৰিলে আমি অহা বছৰৰ আমি চিন্তা কৰিছোঁ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক কমেও 1 বা 2খন কিতাপ কিনাৰ কাৰণে কিবা এটা আৰ্থিক অনুদান দিম বুলি আমি এটা আলোচনা কৰিছোঁ বা মনতে ভাবিছোঁ।